আহাচোন মৰমৰ কণমানিহঁত, আজি আমি তৃতীয় শ্ৰেণীৰ অংকুৰণৰ পাঠ 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী নামৰ পাঠটি পঢ়োঁ। পাঠ 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী। এই পাঠটি পঢ়োঁতে তোমালোকে কেইটামান যুক্তাক্ষৰৰ সৈতে চিনাকি হ'ব লাগিব। সেইকেইটা যুক্তাক্ষৰ হৈছে এইটো গৈধেক ধ, বৈধেৱ ধ, সৈতে স্ত্ৰ, ৰইতেৰ ত, তাত ইয়কাৰ, তন্যেন ন। এইকেইটা যুক্তাক্ষৰৰ সৈতে তোমালোকে পৰিচিত হ'বা। আহাচোন আমি পঢ়োঁ। স্বৰ্গৰ দেৱতাসকলৰ ৰজা ইন্দ্ৰ। দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাত কেইবাগৰাকী নৰ্তকী আছিল। তাৰে ভিতৰত এগৰাকী হ'ল বালিমাহী চৰাই। মৰতৰ বতৰা ল'বলৈ ইন্দ্ৰই বালিমাহীক প্ৰতি বছৰে একোবাৰ পৃথিৱীলৈ পঠিয়ায়। বালিমাহী পৃথিৱীলৈ আহে আৰু উভতি গৈ মৰ্তৰ সৌন্দৰ্যৰ বিষয়ে দেৱৰাজৰ সভাত বিৱৰি কয়। এদিনাখন বালিমাহীয়ে পৃথিৱীত দেখি অহা সৰিয়হ ফুলৰ সৌন্দৰ্যৰ কথা বৰ্ণাই আছিল। সেই সময়ত দেৱৰাজৰ জীয়াৰী দেৱকন্যাও ৰাজসভাত উপস্থিত আছিল। বালিমাহীৰ মুখে মৰ্তৰ ৰং ৰূপৰ বৰ্ণনা শুনি সেই ৰূপ চাবলৈ দেৱকন্যাৰ হেঁপাহ জাগিল। দেৱকন্যাই পিতাকৰ পৰা মৰ্তলৈ যাবলৈ অনুমতি বিচাৰিলে। জীয়েকৰ কথা শুনি দেৱৰাজ বৰ চিন্তাত পৰিল। কিন্তু দেৱকন্যাই নেৰানেপেৰাকৈ লাগি থকাত অৱশেষত অনুমতি দিলে। দেৱৰাজে বালিমাহীক মাতি দেৱকন্যাক লগত লৈ মৰ্তলৈ যাবলৈ আদেশ দিলে। তেতিয়া হেমন্তকাল। পৃথিৱীত কুঁৱলীৰ পাতল আৱৰণ। আটক ধুনীয়া বস্ত্ৰ পিন্ধি সাজি কাচি দেৱকন্যা মৰ্তলৈ যাবলৈ ওলাল। তেওঁ পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি অনাৰ কথা ভাবিলে। সেয়েহে লগত এখন তাঁতশালো ল'লে। বালিমাহীয়ে অতি যত্নৰে তাঁতশালখন আৰু দেৱকন্যাক পৃথিৱীলৈ আনিলে। পৃথিৱীৰ ৰূপত দেৱকন্যা মুগ্ধ হ'ল। সৰিয়হ এডৰাই তেওঁক বিমুগ্ধ কৰিলে। দেৱকন্যাই বালিমাহীৰ লগত সৰিয়হডৰাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জঁপিয়াই ফুৰিবলৈ ধৰিলে। কিছুদিন এনেদৰে পাৰ হৈ গ'ল। বালিমাহীয়ে দেৱকন্যাক সৰগলৈ পুনৰ উভতি যোৱাৰ কথা মনত পেলাই দিলে। কিন্তু দেৱকন্যাই মৰ্তৰ ফুলৰ চানেকি তাঁতত বাচিবলৈ আৰু কিছুদিন থাকিবলৈ মন কৰিলে। বালিমাহী অকলেই সৰগলৈ গুচি গ'ল। মৰ্তত ঘূৰি ফুৰোঁতে দেৱকন্যাই নানা ফলৰ লগতে এদিন ধতুৰা গছৰ গুটিও খালে। ফলত তেওঁ সৰগৰ কথা পাহৰিবলৈ ধৰিলে। এনেকৈ আৰু কিছুদিন পাৰ হ'ল। লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দৰ্যই দেৱকন্যাক আমোৱালে। এদিন পৃথিৱীলৈ অহা বালিমাহীক দেৱকন্যাই পুনৰ লগ পালে। দুয়ো সৰগলৈ যাত্ৰা কৰিলে। কিন্তু দেৱকন্যা মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি পুনৰ পৃথিৱীত পৰিলহি। বালিমাহীয়ে ইন্দ্ৰক এই দুখৰ বতৰা দিলেগৈ। দেৱৰাজে সকলোবোৰ ঘটনা সৰগৰ পৰাই দেখি আছিল। তেওঁ ক্ষুব্ধ হ'ল। সৰগৰ পৰা তেওঁ জীয়েকক ক'লে, তুমি অখাদ্য বস্তু খাই ভুল কৰিলা। এতিয়া তুমি পৃথিৱীতে ময়ূৰ পক্ষী হৈ থাকা। তোমাৰ ফুলাম কাপোৰ সাজেই ময়ূৰ পক্ষীৰ ফুলাম পাখি হৈ জিলিকি থাকক। এয়াই ময়ূৰ পক্ষীৰ জন্ম কাহিনী। ৰংবং তেৰাঙৰ কাৰ্বি সাধুকথাৰ পুথি অভিসপ্তা ময়ূৰীৰ আধাৰত সাধুটো যুগুতোৱা হৈছে। আহাচোন এতিয়া পাঠটিত থকা যুক্তাক্ষৰবোৰ শিকোঁ। চ ৰৈগেৰ গ ৰ স্বৰ্গৰ। এইটো হৈছে হৰ্ষই নদেন্দ্ৰ ইন্দ্ৰ। এইটোৱে একে ই নদেন্দ্ৰ। এইটো ন ৰইতেৰ ত কদ্ধিকাৰে কি নৰ্তকী। আৰু এইখিনিত নাই, ইয়াত ইন্দ্ৰই হয়। আকৌ এইটো ম ৰইতেৰ ত তাত ইয়কাৰ ৰ মৰ্তৰ। ইয়াতো এটা আছে সৎ ঔকাৰে সৌ নদেন্দ্ৰ ৰইজেৰ জ ৰ সৌন্দৰ্যৰ। আকৌ যুক্তাক্ষৰ ইয়াত এইটো একেটাই হয়। আকৌ ইয়াত এটা আছে, দে অ ক নদীয়কাৰে ন্যা উ দেৱকন্যাও। আৰু ইয়াত উ প সৈতে হস্যইকাৰে থি ত উপস্থিত। আৰু ইয়াত আছে ম ৰইতেৰ তত ইয়কাৰে ত্য ৰ মৰ্তৰ। আকৌ ব ৰইনেৰ ন নদাকাৰে না বৰ্ণনা। আকৌ এইটো অলপ আগতে ক'লোৱেই এইখিনিতে।
এইটো দেৱকন্যা হয় এইটোৰ লগত মিলে গতিকে নকওঁ আৰু এইটো চৰস্বকাৰে চি নয়তেন্তত আকাৰে তা ত চিন্তাত এইটো কৰস্বকাৰে কি নয়তেন্তু কিন্তু ৰয়তেৰতত আদিয়কাৰ লত ঐকাৰে লৈ মৰ্তলৈ হদ একাৰে হে ম নয়তেন্ত হেমন্ত ব সৈতেস্ত্ৰ বস্ত্ৰ পৰস্বকাৰে পি নয়ধেন্ধতস্বকাৰে ধি পিন্ধি দেৱকন্যা পাইছে ম ৰয়তেৰতত য়কাৰে ত্য লত ঐকাৰে লৈ মৰ্তলৈ এইটো পাইছে সৌন্দৰ্য পাইছে য তনেন্ন ৰত একাৰে যত্নৰে দেৱকন্যা পাইছে মৎস্যকাৰে মু গধেগ্ধ মুগ্ধ এইটো বৰস্বকাৰে বি মৎস্যকাৰে মু গধেগ্ধ বিমুগ্ধ দেৱকন্যা পাইছে কৰস্বকাৰে কি নয়তেন্তু কিন্তু দেৱকন্যা ম ৰয়তেৰতত য়কাৰে ত্য ৰ মৰ্তৰ পাইছে এইটো মৰ্তত দেৱকন্যাই সৌন্দৰ্য এইটো পাইছে দেৱকন্যাক দেৱকন্যাই পাইছে এইটো 29 যত আকাৰে যা তৰেত্ৰত আকাৰে ত্ৰা যাত্ৰা কৰস্বকাৰে কি নয়তেন্তু কিন্তু দেৱকন্যা পাইছে হৰ্ষই নয়তেন্দ্ৰ ক ইন্দ্ৰক এইটো পাইছে ক্ষত হস্যকাৰে ক্ষু বদেব্ধ ক্ষুব্ধ এইটো অ সদাকাৰে খা দ দিয়কাৰে দ্য অখাদ্য ব সৈতেস্তু বস্তু জ নয়মেম্য জন্ম গতিকে এইখিনি আছিলে যুক্তাক্ষৰ তোমালোকে নিশ্চয় বুজিব পাৰিছা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ তোমালোক যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা আৰু মোৰ চেনেলটো যদি তোমালোক নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা